নমস্কাৰ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ গাঁৱৰ পৰা কালি ৰাতিয়ে আমি আহি পালোঁ ৰাতি হোৱাৰ কাৰণে আৰু ভিডিঅ' নবনালোঁ এতিয়া আজি ৰাতিপুৱা উঠি চাহ তাহ খালোঁ ভাত খালোঁ আৰু এতিয়া ৰ'দ পুৱাই আছোঁ অলপ ঠাণ্ডাটো বেছি ইয়াতে তাৰমানে সেইকাৰণে ৰ'দ পুৱাই লৈছোঁ অলপ ৰ'দ চ'দ পুৱাই কিনে আমি আজি মাছ ধৰিম কি মাছ ধৰোঁ গোটেইখিনি দেখাম আৰু মাছ ধৰাৰ কাৰণে মোৰ লগত সংগ দিব মোৰ সংগী এওঁ আজি আমি মাছ ধৰি আছো এনেকুৱা ধামাকা ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিম নহয় আৰু এও নহয় জানে মাছ একেবাৰে ধৰিব নোৱাৰে এখন তাই আজি মোৰ লগত আকৌ চেলেঞ্জ লাগিছে যে মই বোলে মাছ ধৰিব নোৱাৰো কিন্তু ময়ো কৈছোঁ যে মই এটা হ'লেও মাছ ধৰি দেখাই দিম বলকচোন কি হয় যাওক ফুল ধুনীয়া ফুল লৈছে আৰু আজি এও থাকিব মাছ ধৰোঁতে মাৰবা না কি মাছ দে বলা দে আহ তো বলা চেলেঞ্জটো মনত আছে না জাল চাল লৈ লৈছোঁ জাল মাৰিব এতিয়া আমাৰ এতিয়া माछ मारिम ये हमारा पुखरी है ये हमारी पुखरी में 2 मच्छर नामी गया है चलो चलो स्टार्ट करो এতিয়া আমি মাছ মাৰিম আৰু আমি দেখাই থাকিম কি মাছ পালো আমি আপোনালোকে চাই থাকক ধুনীয়া মাছ এতিয়া মাছ মাৰা পৰ্ব আৰম্ভ হৈ গ'ল আমাৰ 1 2 এ মজা জাল পৰিছে না নাই এয়া পুখুৰীৰ পানীবোৰ কি ধুনীয়া চাফা হয় কি হ'ল হা জাল মাছ ডাঙৰ বিৰাট ডাঙৰ এটা লাগছে কি আহিছে মাছ বাছি দিয়া প্ৰথম চাবত একো মাছ নাহিলে ভালকে জালখন নপৰিলে তথাপিতো ট্ৰাই কৰি আছো এতিয়া চাওঁ আমি কি মাছ পাওঁ আহক মুরাদ বুঝিল জাল মাছ আহিছে কমন কাৰ এটা পালো বিৰাট ডাঙৰ গড়ে 1.5 কেজি মান হ'ব কেমেৰাত আপোনালোকে সৰু দেখা পাইছে এইটো মই পালো তাৰমানে বাকী আৰু পাইছে এতিয়া মাছ ধৰি আছো ভাত চাত খালোঁ মাছেদি একদম টিপ টপ ধুনীয়া লাগিছে এইখিনিতে ভিডিঅ'টো সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কি নাপাহৰিব তো আজিলৈকে বাই বাই